ৰুমি ৰুমি উঠ আকৌ 4টা বাজিলে আজি টিউচন নকৰ নেকি তাই দেখোন মাত্ৰ আহিয়ে পাব উঠ তুমি আহা আহা থেংক ইউ খুৰী বহা ছাৰ আহি পোৱাই নাই ৰ'বা অলপমান দেৰি হ'ব মই ফোন কৰিছিলোঁ তেওঁ হেনো মঙলদৈত গৈছে বাকী ৰুমি ক'ত গ'ল তাই উঠাই নাই ৰ'বা মই কিবাকে ঢুকিয়াই ঢুকিয়াই মাতিলোঁ অৱশ্যে আজি তাইক ঢুকিয়াব লগা হোৱাই নাই কোৱাৰ লগে লগে উঠিছে তুমি বহাচোন মই আহিছোঁ সেইটো বাই বনাইছে কেনেকুৱা হৈছে বঢ়িয়া হৈছে মই তাকে চাই আছিলোঁ তই বোলে শুই আছিলি এই 4টা বজাত টিউচন থাকিলে যে কিমান অশান্তি লাগে তাতে আৰু আজি খেলাও আছিল চব মিছ কি খেলা IPL বৰিং কি তই IPL বৰিং পাৱ আচলতে তই খেলা চাবই নাজানো সেইবিলাক চাই মই সময় নষ্ট কৰিব মন নাই তাতকে সেইখিনি সময়ত মই পঢ়িম আৰু টপ কৰিম বৰ টপ কৰিব আহিছে ছাৰ আহিল চাগে বল তাৰপিছত এইটো সংখ্যাটোৰ লগত 1 যোগ কৰি এইখিনিতো পূৰণখিনি কৰিব লাগিব বুজিছা বুজিছোঁ ছাৰ বাকী তুমি যোৱা ৰবিবাৰে কিয় অহা নাছিলা মোৰ মামাৰ বিয়া আছিল তোমাৰ মামাৰে কাক বিয়া কৰালে এজনী ছোৱালীক সেইটো ময়ো জানো কোনোবা এজন ল'ৰাক বিয়া কৰাব নেকি পাৰেতো ছাৰ কোনে কৰিব কৰিব মানে কৰিছেচোন মোৰ মায়ে মোৰ দেউতাক হে ভগৱান মই সেইটো কোৱা নাই ছাৰ থেংক ইউ কৰা কেনেকুৱা লৈজনে মাটিত পৰা বস্তু খাইছে ছি তাতে আকৌ মায়ে আজি এখন ফ্ল'ৰ মুচিবও পাহৰি গৈছিল ছাৰ এইখন দেখোন এইমাত্ৰ মাটিত পৰিছিল তাকে আপুনি খাইছে যে তুমি মোৰ খোৱা চাই আছা না অকল গুৰুত্ব দি আছা চৰি ছাৰ এতিয়া মই গৈ থাকোঁ হা অনুশীলনী 7, 8, 9, 10, 11, 12 এইকেইটা কৰি আহিবা হোমৱৰ্ক এতিয়া মই গৈ থাকোঁ আৰু মাৰাক নেক্সট টাইম চাহৰ লগত আৰু 2টা আইটেম বেছিকৈ দিব লাগিব দিয়া গৈ থাকোঁ বাই আৰে ছাৰে এইবিলাক কি কৈ গ'ল যদি ইমানবিলাক অনুশীলনী আমি ঘৰতে কৰিব লাগে তেতিয়াহ'লে টিউশ্যন কিয় ল'লোঁ আৰু তয়ো মিছা মিছা এইবিলাক কিয় ক'ব লাগে ছাৰে মাটিত পৰা বস্তুৱে খাবা যি পৰা বস্তু নাখাওক কিয়
সেইটোতো ক'ব লগা কি আছে সেই মুঠতে তই আৰু যি টি কৰি থাক মই যাওঁ এতিয়া বাই